নমস্কাৰ দৰ্শকসকল, লাৰ্ণিং পইণ্টছ নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান সাঁথৰ আগবঢ়োৱা হৈছে আপোনালোকলৈ। প্ৰত্যেকটো সাঁথৰৰ বাবে 10 ছেকেণ্ড সময় দিয়া হ'ব। এই 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰটো দিবলৈ যত্ন কৰিব। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, এনেকুৱা কি ফুল আছে যিটো কেতিয়াও নুফুলে? কি ফুল আছে যিটো কেতিয়াও নুফুলে? উত্তৰটো হৈছে এপ্ৰিল ফুল। 2 নম্বৰ প্ৰশ্নটো হৈছে, দিনত থাকি শুই এন্ধাৰত জাগে, শোৱাৰ সময়ত মানুহে ফু মাৰি মাৰে। দিনত থাকে শুই এন্ধাৰত জাগে, শোৱাৰ সময়ত মানুহে তাক ফু মাৰি মাৰে। উত্তৰটো হৈছে চাকি। এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে, চুকে চুকে বহে গোটেই পৃথিৱী ভ্ৰমি ফুৰে। চুকে চুকে বহে গোটেই পৃথিৱী ভ্ৰমি ফুৰে। উত্তৰটো হৈছে ডাক টিকট। এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে, হাবিত কাহে ওলাই নাহে। হাবিত কাহে ওলাই নাহে। উত্তৰটো হৈছে কুঠাৰ। এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে, আগ তিতা গুৰি মৌ কি কৰিছা বাবুলি বৌ। আগ তিতা গুৰি মৌ কি কৰিছা বাবুলি বৌ। উত্তৰটো হৈছে কুঁহিয়াৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে, এজনী কলি গাই ঘাটে ঘাটে পানী খায়। এজনী কলি গাই ঘাটে ঘাটে পানী খায়। উত্তৰটো হৈছে বৰশী। 7 নম্বৰ প্ৰশ্নটো হৈছে, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। উত্তৰটো হৈছে ৰেডিঅ'। এতিয়া 8 নম্বৰ প্ৰশ্ন, পেট আছে পেটো নাই, মুখ আছে জিভা নাই, সেইটোনো কি বাৰু? উত্তৰটো হ'ল কলহ। এতিয়া 9 নম্বৰ প্ৰশ্ন, জলত জন্ম স্থলত বাঘ, মাকে চুলে সৰ্বনাশ। জলত জন্ম স্থলত বাঘ, মাকে চুলে সৰ্বনাশ। উত্তৰটো হৈছে নিমখ। এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে, মাটিৰ তলত বগা বুঢ়ী সাজ পিন্ধে কুৰি কুৰি। মাটিৰ তলত বগা বুঢ়ী সাজ পিন্ধে কুৰি কুৰি। এই প্ৰশ্নটো আপোনালোকলৈ এৰিলোঁ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট বক্সত জনাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।